আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সেইদিনা বহিছে হয় কথাটো সকলোৱে গম পাই আছে তেনে আমি উপ নিৰ্বাচনটো লৈ পেলাই আলোচনাটো কৰিছোঁ আৰু বিশেষ হিচাপে আমি মিত্ৰজোঁটত কেনেকৈ সোমাব পাৰে বা থাকিব পাৰে এইবিলাক কথা লৈ আমি আলোচনা কৰিছোঁ যেন হওক মিত্ৰজোঁটত বিশেষ দলে মানে অলমষ্ট ফাইনাল যে বিপিএফে মিত্ৰজোঁটৰ লগত এতিয়া থাকি পেলাই কাম কৰিব এইটো অলমষ্ট ফাইনাল হ'ল জাষ্ট ডিক্লাৰেশ্যনৰ বাকী সেইটো দুই এদিনতো হৈ যাব আৰু আমি উপ নিৰ্বাচনটো লৈ পেলাই আমি আলোচনা কৰিছে হয় গোসাইগাঁওটো আমি বিপিএফ হিচাপে আমি খেলিম আৰু ভবানীপুৰটো আমি বিপিএফ হিচাপে বিজেপিক জিকাবৰ কাৰণে সহায় কৰিব লাগে এইখিনি কথা আৰু তামোলপুৰ বিষয় লৈ আমি এতিয়াও ফাইনেল কৰিব পৰা নাই ক'ত টিকেট দিব স্যাৰ আপোনালোকে স্যাৰ ইউপিপিএলতো টিকেট ঘোষণা কৰিলে নাই ইউপিপিএলটো নিজাববীয়া দল এইটো ইণ্ডিপেণ্ডেণ্ট দল দলৰ অংশীদাৰ স্যাৰ হয় ইউপিপিএল হ'ল ইহঁতেও মিত্ৰজোঁটত আছোঁ আমিও মিত্ৰজোঁটত আছোঁ এতিয়া ইউপিপিএলে কি ষ্ট্ৰেটেজি লৈছে এইটো আমি ক'ব নোৱাৰে ক'ত কেণ্ডিডেট দিব নিদিব সেইটো আমি ক'ব নোৱাৰে যেনহওক আমি শুনিছোঁ তামোলপুৰ আৰু গোসাইগাঁৱত দিছে কিন্তু আমি বিশেষকৈ আজি ডিক্লেয়াৰ কৰিছে অনলি গোসাইগাঁও কাক ডিক্লেয়াৰ কৰা হৈছে আমাৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী এই জিকিব আৰামত জিকিব বিজেপিয়ে বিপিএফক সহায় কৰিব মিত্ৰজোঁট এইটোতো মোৰকে আপোনালোকে বেছিকৈ বুজিব পাৰে অসমীয়া ভাষাটো মইহে অলপ আধৰুৱা হয় মিত্ৰজোঁট ইয়াত থাকি পেলাই আৰু কি কাক বা সহায় কৰা নকৰা ইয়াত প্ৰশ্ন নাহে বন্ধুত্বপূৰ্ণ নিৰ্বাচনে খেলিব আপোনালোকে আৰামছে বিজেপিৰ ভোটটো কোনফালে যাব ইউপিপিএল বিপিএফৰ ফালে আহিব কোনটো বিজেপিৰ ভোটটো মিত্ৰজোঁট মিত্ৰজোঁট মানে কি মই গোসাইগাঁৱত জিকিব কোন গোসাইগাঁৱত আমি জিকিব বিজেপিয়ে টিকেট নিদিয়ে স্যাৰ গোসাইগাঁও গোসাইগাঁৱত দিয়ে নিদিয়ে বিজেপি তৰফৰ পৰা সেইটো ক'ব আমি এইটো নকওঁ কিন্তু আলোচনা মতে আপোনালোকে যিটো চিফ মিনিষ্টাৰৰ লগত আলোচনা হ'ল সেই মৰ্মে আপোনালোকে আমি এইটো যে চব ক'ব লাগে নেকি এইটো আমাৰ ভিতৰত কিছুমান থাকিব না স্যাৰ মিত্ৰজোঁটত আহিলে যেতিয়া যে বিটিচি ভিচিডিচি বা এইবিলাকত কি হ'ব স্যাৰ আপোনালোকক সমান অধিকাৰ দিব লাগিব মিত্ৰজোঁট হৈছে ৰে ইয়াত আৰু কি বাকী মেইনলি কি ডিচিশ্যন হৈছে মেইনলি কি ডিচিশ্যন হৈছে ডিচিশ্যন সেইটোৱে আমাৰ গোসাইগাঁৱত আমি কেণ্ডিডেট দিম ভবানীপুৰত বিজেপিক সহায় কৰিম আৰু দুটা সমষ্টিৰ কাৰণে ঘূৰাঘূৰিৰ কাৰণে আমাৰ মানে কিছুমান মানে আমি আমাৰ দুৰ্গা দাস ডাঙৰীয়া আৰু চৰণ বড়ো ডাঙৰীয়াক ভবানীপুৰত দায়িত্ব দিয়া হৈছে বিজেপিক এনেকৈ হ'লেও জিকাব লাগে আৰু সেইফালে ৰবিৰাম নাৰ্জাৰীক গোসাইগাঁৱত দায়িত্ব দিয়া হৈছে তামোলপুৰটো কি হ'ব তামোলপুৰটো আণ্ডাৰ ব্ৰেকেটত আছে বিটিচিৰ বাহিৰততো আমি সহায় কৰিমেই মৰিয়নি আৰু থাউৰা আছে দুটা সমষ্টি আছে আপুনি নৱেম্বৰত বিটিচিৰ চিফ হ'ম বুলি কৈছিলে মই কৈছে না আপোনালোকে কৈছে এইটো মইতো কোৱা নাই আপোনালোকৰ সাংবাদিকৰ মাজতে কৈ আছে এই কথাটো স্পষ্ট আপুনি কৈ স্যাৰ চিফ হোৱা কথাটোক লৈ কিন্তু বহুত মানে নাই সেইটো কোনে চৰ্চা কৰি আছে কৰা নাই আপোনালোকে চবেই জানে মই একো নাজানো মুঠতে সেইদিনাৰ পৰা ফৰ্মেলি আমি মিত্ৰজোঁটত হৈছে সেইটো প্ৰায় ফাইনাল জাষ্ট ডিক্লাৰেশ্যনৰ বাকী ডিক্লাৰেশ্যন আজি হয় না কালি হয় মুঠতে বিজেপি দলৰ পৰা কৰিব এইটো আৰামছে মইতো আগৰ পৰাই যাই আপোনালোকে শুনি থাকে